আজি হল 21 তাৰিখ আৰু মাত্ৰ 4 দিন সময় আছে আৰু বাকি কাম হোৱা নাই কাম আৰম্ভ কৰি আছে বহুত কাম বাকি আছে 4 দিনতো কমপ্লিট হৈ যাব আৰু 4 দিন কমপ্লিট হল লগে লগে 25 তাৰিখত ওপেনিং হ'ব বহুত ভাল লাগিব হেল্ল' ভাইজান ওয়েলকাম টু মাই চ্যানেল হামিদুল ভাইজান তো এতিয়া মই কথা আছো আপোনালোকে নিশ্চয় চাই কিনে গম পালে গোৱালপাৰা পঞ্চৰত্ন ব্ৰিজৰ ওপৰত আছো তো আমি এতিয়া গোৱালপাৰাত আমাৰ কাৰ্যসূচী আৰম্ভ হৈ আছে 5 দিনীয়া মানে ফেষ্টিভেল তো আমি হেতু চাবলৈ গৈ আছো কেনেকৈ কামটো বনাই আছে কেনে কামটো কৰি আছে দেখাবলৈ গৈ আছো তো গোৱালপাৰা ডিস্ট্ৰিক্টৰ পঞ্চৰত্ন ব্ৰিজৰ তলতে অলপ দূৰত এই দেখা দি আছো এইফালে চাওক আমি তাতে যাম এতিয়া এই বহুত দূৰ দেখা নাযায় আমি তাতে গৈ আছো এতিয়া মই দেখাম কেনেকৈ কামটো কৰি আছে কেনেকৈ কাৰ্যসূচীটো আৰম্ভ কৰিব বহুত বস্তু বনাই আছে আমি দেখাবলৈ যাম তাতে তো আৰু এটা গুড নিউজ বহুত ভাল লাগি আছে তো এটা ব্ৰিজ তো আছে আমাৰ গোৱালপাৰাত পঞ্চৰত্ন আৰু এটা হ'বলৈ গৈ আছে এইফালে চাওক 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 তাৰমানে এইটো আপোনাৰ আহিব লগা হ'ব এইটো আৰু এইটো আপোনাৰ যাব লগা এইটো যাব লাগিব এইটোতে আহিব লাগিব বহুত ভাল লাগিব কাম বহুত কাম আৰম্ভ হৈ আছে অতি সোনকালে কাম শেষ হ'ব 2-3 বছৰতে ভিতৰতে শেষ হ'ব এইটো বহুত সোনকালে কাম কৰি আছে বহুত ভাল লাগিল চৰকাৰক ধন্যবাদ জনাব লাগিব কিয় আমাৰ অসমত এনেকুৱা ভাল ভাল কাম কৰি আছে তো চলো ভিডিওটো আৰম্ভ কৰো তো ফাইনালি আমি লোকেশ্যনত আহি পাই গ'লো তো আমি দেখাই দিম কি আছে তো আগত চাই লওক এইটো ৰাস্তা গৈছে আমাৰ গোৱালপাৰা ফালে আৰু এইটো ৰোড গৈছে আমাৰ গুৱাহাটী ফালে আপোনাৰ জীৱনটো যাব পাৰিব আৰু এইটো হ'ল পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল তো ব্লক ভিডিওটো চাই থাকক দেখাই দি আছে এইটো হ'ব মেইন গেট বনাই আছে বহুত ভাল লাগি আছে তো আৰু ব্লক ভিতৰত যাওঁ কি চাব লগা আছে আমি আপোনালোকক দেখাই দি আছোঁ আৰম্ভ কৰিম ভিতৰত যাই কি আছে কি বনাই আছে সবতকৈ ডাঙৰ কথা কি জানে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট টাইম হৈ আছে এইখন কাৰ্যসূচী আৰু এইখন কাৰ্যসূচী পৰিচালনা কৰা কমিটিসকলক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত ভাল লাগিছে যে আপোনালোকে এইখন গোৱালপাৰা ডিষ্ট্ৰিক্টত ইয়াতে ফাৰ্ষ্ট টাইম বা এইখন ডাঙৰ এটা কাৰ্যসূচী আৰম্ভ কৰিবলৈ সক্ষম হৈছে বা আৰম্ভ কৰিছে আমি দোৱা কৰোঁ যাতে আৰু প্ৰত্যেক বছৰে এনেকুৱা কাৰ্যসূচী সবেই আৰম্ভ কৰে আমাৰ অসমখন বহুত আৰু আগত ল'ব পাৰে আপোনালোকে এনেকুৱা কাৰ্যসূচী সদায় আৰম্ভ কৰক আমি আপোনাৰ লগত আছোঁ সবেই আছোঁ তো ঠিক আছে তো দেখা দি আছোঁ বলক এইখন হ'ল আপোনাৰ এটা ঘৰ হ'ব এইটো জিৰণি লোৱাৰ কাৰণে আহি কেনে ৰেষ্ট কৰিব পাৰিব ফটো উঠিব পাৰিব আৰু সেইফালে চাই আছে বাঁহৰ এটা দলং বনাই আছে তো সেইটো আমি দেখা দি আছোঁ এইটো বা কি বনাব নাজানো মজা লাগিব পিকনিক প্লেচ 28 তাৰিখৰ পৰা আৰম্ভ হ'ব কাৰ্যসূচীটো আৰু শেষ হ'ব আপোনাৰ 1 জানুৱাৰীলৈকে তাৰমানে 2022 টাটা বাই বাই দিব আৰু 2023 কামিং এটা পিকনিক হৈ যাব 2023ত শেষ হ'ব 1 তাৰিখত তো আপোনালোকে যি ভিডিঅ'টো যোনজন চাই আছে যদি আহিব পাৰে সময় মিলি আহিব কিয় ভাল লাগিব আপোনালোকৰ কিয় প্ৰত্যেক বছৰতো নহয় ফাৰ্ষ্ট টাইম হৈ আছে কাৰ্যসূচীটো বহুত ভাল লাগিব ফেমিলি সহকাৰে আহিব পাৰিব মইতো আহিম ভাই আপোনালোকে আহিব আৰু এইটো ব্ৰিজটো চাওক বহুত ভাল লাগিছে মজা তো উঠিম অলপ চাওক আৰু এখন ফেষ্টিভেলত আমাৰ মুম্বাইৰ পৰা চাইড মালিয়া আহিব ছিংগাৰ 1 তাৰিখত বহুত ভাল লাগিব তামাম পাৰ্টি হ'ব মজা বহুত আৰু সৰু সুৰা ছিংগাৰ আহিলে গম পাব নালাগে আৰু চাইড মালিয়া আহিব 1 তাৰিখত আপোনালোকে আহিলে চাব পাৰিব বহুত কিবা কিবি হ'ব ডান্স নাচ গান পিকনিক পাৰ্টি পুৰা ডাঙৰ এটা এৰিয়া বুজি পালে বহুত ডাঙৰ এৰিয়াত এইখন কাৰ্যসূচী আৰম্ভ কৰি হৈ আছে আৰু ভিউটো চাওক আপোনালোকে চাওক ভিউ মজা এই চাওক ভিউ এই হ'ল আমাৰ পঞ্চৰত্ন ব্ৰিজ আৰু এইটো ব্ৰহ্মপুত্ৰ তাৰে পাৰত আমাৰ এইখন প্লেচ ৱাহ ভিউটো মজা লাগিব এইটো ব্ৰিজ নেকি মজা আচ্ছা এই চাওক ইফালেদি উঠি কেনে যাই কেনে তাতে উঠি কেনে চেলফি মাৰিব আৰু সিফালেদি নামি আহিব ভিউটো মজা লাগিব দাৰুণ আহিব আপোনালোকে ফেমিলিৰ লগত সহকাৰে লৈ যিয়ে আহিব পাৰে বহুত ভাল লাগিব ইয়াত আহি তামাম এনজয় কৰিব পাৰিব 28 তাৰিখত আজি হ'ল 21 তাৰিখ আৰু মাত্ৰ 4 দিন সময় আছে আৰু বাকী কাম হোৱা নাই কাম আৰম্ভ কৰি আছে বহুত কাম বাকী আছে 4 দিনতো কমপ্লিট হৈ যাব আৰু 4 দিন কমপ্লিট হোৱাৰ লগে লগে 25 তাৰিখত ওপেনিং হ'ব বহুত ভাল লাগিব মজা ভিউ মজা তামাম লাগিছে তো ঠিক আছে আৰু ভিডিঅ'টো দীঘল নকৰোঁ আহিম 25 তাৰিখত আৰম্ভ হ'লে তো তেতিয়া আকৌ এটা ভিডিঅ' বনাম আপোনালোকে দিম দেখা পাব গম পাব বহুত এনজয় হ'ব মস্তি হ'ব তো চলো আৰু আমি নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই দিম সেই সূৰ্য পাহাৰ তো চাই থাকক আৰু ভাল ভিডিঅ' আহিব দোৱা কৰিব ওকে আৰু এইটো ভিডিঅ' যদি আপোনালোকে ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু যদি এইটো আপোনালোকে পেজত নতুন আহিছে ফ'ল' কৰি যাব আৰু যদি ইউটিউবত ফাৰ্ষ্ট আহিছে আমাৰ ভিডিঅ' চাবলৈ তো প্লিজ
ছাবস্ক্ৰাইব কৰি যাব নহ'লে হেই 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 আৰ অ'কে টাটা